নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো পদ্মজ ব্লগৰ অন্য এটা ভিডিঅ'লৈ। কালি প্ৰগ্ৰাম চাবলৈ গৈছিলোঁ, তাৰে কিছু অংশ ভিডিঅ' আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। বিদ্যুনাবা আহিছিলে বৰুৱা নগৰ বিহু সন্মিলনলৈ, কিছু অংশ ভিডিঅ' আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ধামাকা হ'বলৈ গৈ আছে, ভিডিঅ'টো চাই থাকিব লাগে। ভিডিঅ'টো চাই ভাল পাই তেনে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ব'লক তেনে ভিডিঅ'টো আৰম্ভ কৰোঁ।
পাইছিলোঁ দৰ্শকৰ মাজত আপোনালোকে হয়তো আজি মোক এখন মঞ্চত আমন্ত্ৰণ কৰিছে সেই গীতটিৰ বহুখিনি অৰিহণা আছে বুলি মই বিশ্বাস কৰোঁ গতিকে এই বিশেষ মঞ্চখনত সেই বিশেষ গীতটি মই পৰিৱেশন কৰিব বিচাৰিছোঁ আৰু সেই গীতটি হোৱাৰ আগতে আমি সকলোৱে এটা অভ্যাসতে আচলতে পৰিণত হৈছে আমি কওঁ এটা বিশেষ কথা কওঁ যে কওঁ অলপ স্মাৰ্ট বঢ়িয়া সকলোৱে যদি সেই কামটো কৰে খুব ভাল লাগিব আমি অডিয়েঞ্চৰ লাইটছবোৰ অফ কৰি দিম লাইটত কোন আছে আপুনি আছে ক'ত আছে ক'ত আছে পিছফালে ক'ত লাইট অপাৰেটৰ্ছ আচ্ছা অডিয়েঞ্চৰ লাইটটো অফ কৰি দিব লাগিব আৰু আমি ফ্লেছ লাইটছসমূহ এই গীতটি গাম দেই গতিকে সকলোকে অনুৰোধ কৰিছোঁ
কৰিছোঁ, কোনো ধৰা বন্ধা নাই আৰু নিয়ম নহয় আৰু যে কৰিবই লাগিব। এনেই ফূৰ্তি কৰিম আৰু বিহুৰ বতৰত। আমাৰ বাইদেউসকলৰ নাই কিহৰ বাইদেউ? আজি চাগে সকলোৱে থাকিব আৰু আছে। মোৰ দেউতাৰো আছে, দেউতাৰ ইমানে আজিকালি ফেচবুকত অনলাইন থাকে যে ময়ো পাত্তা নাপাওঁ। ঠিক আছে, পাছফালে ৰাইজৰ অকণমান যদি ফ্লেছ লাইটছসমূহ অন কৰি লৈ ভাল লাগিব। আমি এটা খুব সুন্দৰ পৰিৱেশ সৃষ্টি কৰিম। এই দুটাহে ওলাইছে মাত্ৰ, চাৰিটাহে ওলাইছে। মাজৰখিনি আমাৰ এটা ওলাল। এইফালে আমাৰ বনাই নাই বাৰু, এইটো বঢ়িয়া, এই বঢ়িয়া। পাছফালে এইফালে এইফালে ফুল দিলে নহ'ব, টৰ্চ লাইট হ'ব। ঠিক আছে, অডিয়েঞ্চ লাইট অফ কৰিব লাগিব, তেতিয়া বেছি ভাল লাগিব। আমি আৰম্ভ কৰোঁ।